দেউতা ঢুকুৱা আজি বহুত দিনেই হ'ল। 14 জুনৰ দিনা দেউতা আমাৰ মাজৰ পৰা নাইকিয়া হৈছিলে, ঢুকাইছিলে। কিন্তু মই আজি পৰ্যন্ত দেউতাৰ মই পাহৰিব পৰা নাই। দেউতা শাৰীৰিকভাৱে আমাৰ লগত নাই, কিন্তু আত্মাৰ যিটো মিলন বা আত্মিকভাৱে দেউতা মোৰ লগত বা মোৰ নিজৰ মানুহখিনিৰ লগত সদায় আছে বুলি মই ভাবোঁ। আৰু দেউতা য'তে আছে ত'তে আমাকো আশীৰ্বাদ দি আছে বুলি মই সদায় বিশ্বাস কৰোঁ। আজি মই গুৱাহাটীত আছোঁ 3 জুলাই, কিন্তু মই আজিও অস্থিৰ হৈ আছোঁ। মই গান শুনি ইমান ভাল পাওঁ, কিন্তু মই গান শুনিব পৰা নাই আজি। যিহেতু দেউতাই মোক সদায় কয়, মাজনী গান এটা শুনা। মই তেতিয়া দেউতাক হিন্দী কিবা কিবি গাওঁ, মাজতে হনুমান চালিচাও শুনাওঁ দেউতাক। কিন্তু দেউতাই মোক কয়, হনুমান চালিচা শুনাই হোৱাৰ পাছত কয়, এতিয়া এটা হিন্দী গান নালাগে, তই অসমীয়া গা। তেতিয়া মই দেউতাক কি নাম দি মাতিম বুলি সেই ছংটো গাওঁ। দেউতাই সেই গানটো খুব ভাল পায়। যিটো মোৰ গানটো মই গাইছিলোঁ, সেইটো আপলোডো কৰিছিলোঁ। সেই আপলোড কৰা ছংটো মই শুনাই দিওঁ আৰু দেউতাই খুব ভাল পায়। আজি মই সেই গানটো বহুত দিনৰ মূৰত শুনিছিলোঁ, নিজে গুণগুণাম বুলি। গানটোতো মই গাবতো পৰাই নাই। লগতে মই গানটো শুনাৰ লগে লগে মোৰ দেউতালৈ আৰু বেছি মনত পৰি গ'ল। কিয় নাজানো, দেউতাক পাহৰিব আজিও পৰা নাই। বহুত মনত পৰি থাকে দেউতালৈ। খুব বেয়া লাগি আছে মনটো। মই মন বহাব ক'তো পৰা নাই। ক'ৰবাত গ'লেও মই দেউতাক ভাবোঁ, দেউতা সদায় মোক আশীৰ্বাদ দিব। কিন্তু চব কামত ব্যতিক্ৰমেই হৈ আছে। নাজানো কোনদিনা চব কাম ছাকচেছ হয়। কোনো কামতেই হওক, খাওঁতেই হওক বা যিয়ে হওক, মই ক'তো আগবাঢ়িব পৰা নাই। মোৰ লগত ইমান ডিপ্ৰেশ্যন মই হৈ গৈছোঁ, মই বুজিব পৰা নাই কি কৰিম, কি নকৰিম। মই দেউতাক আজিও পাহৰিব পৰা নাই। বহুত বেয়া লাগি আছে, বহুত মিছ কৰি আছোঁ দেউতাক। য'তে আছে দেউতা শান্তিত থাকক, মই সেইটোৱে বিচাৰোঁ।